সুপ্ৰভাত সুমনৰ আৰু এটা নতুন খণ্ডলৈ আপোনাক স্বাগতম জনালোঁ। আজি 22 জুন 2020 বছৰটোৰ 174 সংখ্যক দিন আৰু 192টা দিন বাকী আছে 2020 বৰ্ষটিৰ। অসমীয়া লেখেৰে আজি আহাৰ মাহৰ 7 তাৰিখ। পৰম্পৰাগত নিয়ম অনুসৰি আজিৰ দিনটোৰ পৰাই অসমীয়া জনজীৱনত সাথ লগা বা অম্বুবাচী মেলা উদযাপন কৰি অহা হয়। কৰোনা মহামাৰীৰ আতংক নথকা হ'লে আজিৰ দিনটোৰ পৰাই কামাখ্যা ধামত দেশ বিদেশৰ বিভিন্ন ভক্তৰ সমাগমেৰে উলহ মালহেৰে অম্বুবাচী মেলা উদযাপন কৰা হ'লহেঁতেন। 1633 চনৰ আজিৰ দিনটোতে বিশ্ববিখ্যাত বিজ্ঞানী গেলিলিও গেলিলিক তেখেতে বিশ্বাস কৰি অহা কোপাৰ্নিকাছৰ দৰ্শন পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এই কথাটো ৰাজহুৱাকৈ অস্বীকাৰ কৰিবলৈ পোপে বাধ্য কৰিছিল। তেখেতক ক'বলৈ বাধ্য কৰা হৈছিল যে সূৰ্যহে পৃথিৱীৰ চাৰিওফালে ঘূৰে। 1992 চনৰ 31 অক্টোবৰ পৰ্যন্ত ভেটিকান চিটিত এই কথাষাৰ যে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি মানি অহা হৈছিল। 1874 চনৰ আজিৰ দিনটোতে লন টেনিছ এই বিশ্ববিখ্যাত খেলবিধে জন্ম লাভ কৰিছিল। 1940 চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ 10,000 মহিলাই ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা আৰম্ভ কৰিছিল। কাৰণ আছিল দ্বিতীয় বিশ্বযুদ্ধত দক্ষিণ আফ্ৰিকাই অংশগ্ৰহণৰ বিৰোধিতা কৰি। 1944 চনৰ আজিৰ দিনটোতে ইম্ফল আৰু অসমক জাপানী সৈন্যৰ পৰা মুক্ত কৰিছিল ব্ৰিটিছ সৈন্যবাহিনীয়ে। আপোনাৰ আজিৰ দিনটো শুভ হওক। যদি এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনাৰ বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে প্ৰতিদিনে প্ৰতিপুৱাই এইসমূহ সুন্দৰ তথ্যৰে দিনটোৰ আৰম্ভণি কৰিবৰ বাবে।